এয়া হৈছে আমাৰ PMY বেনিফিচিয়াৰীৰ ঘৰ গৈ আছোঁ আমি। এয়া ৰাস্তাত হাকু এটা পালোঁ। এই দলঙে বুলি ক'ব পাৰি এইটো। এইটো ঘৰ যোৱা দলং। ইয়াত দেখি আছোঁ ব্লক এটাবোৰ পাইছোঁ যে। ওচৰত ফেক্টৰী আছে নেকি ইয়াৰ? আচ্ছা, ক'ৰবাত পাইছে মানে ন? বাপৰে 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 বাপৰে, এইটো আমি এনেকৈ পাৰ হৈ আহিলোঁ। এইটো ৰাস্তা, গোটেই ৰাস্তা কেঁচাই আছে এতিয়া বৰ্তমান। বৰষুণো দিছে কেইদিনমান একেবাৰে। আমি এয়া গৈ আছোঁ পালোঁ। এয়া আমাৰ হৈছে বেনিফিচিয়াৰীৰ পুৰণা ঘৰ আৰু এয়া আমাৰ PMY হিতাধিকাৰী বেনিফিচিয়াৰী নতুন ঘৰ বৰ্তমান বনাই আছে। তেওঁ আণ্ডাৰ আছে। তো যি কি নহওক তেওঁৰ ঘৰ পালোঁ। চাওঁ এতিয়া কেনেকৈ বনাইছে। ঠিক আছে।